প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকক পুনৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি টেম্পুৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এয়া চাওকচোন, এয়া হৈছে আমাৰ আত্মসহায়ক গোটৰে বাইদেউসকলৰ লগত আহি আছোঁ এফালে। এয়া পাই গ'লোহি আমাৰ গোটৰে সদস্যা ববীনাথ বাইদেউৰ ঘৰলৈ। আজি ববীনাথ বাইদেউৰ ঘৰতে মিটিং হ'ব আৰু এয়া চাওকচোন, ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, কেনেকৈনো নেদেখুৱাকৈ থাকোঁ বাৰু। মই যে একেবাৰে আপোন পাহৰা হৈ পৰিছোঁ। ববীনাথ বাইদেউৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ। তেওঁলোকে ইয়াত ঘৰ কৰিছে আৰু নতুনকৈ। এয়া সোমাইছোঁ আৰু বাইদেউহঁত বহিলেগৈ আৰু এয়া কিনো কৰিছে চাওকচোন। অলপীয়াকৈ মই কিবা কিবি আপোনালোকক দেখুৱাই যাম, চাই থাকিব আপোনালোকে আৰু কেনেকুৱা লাগে কমেণ্টত জনাব দেই। এয়া আমাৰ বাইদেউসকলৰ মাজত এই গছপুলি ৰোৱালৈ আলোচনা চলি আছে আৰু এয়া পাহিয়ে কৈ আছে কিবা এটা। এয়া আমাৰ ববীনাথ বাইদেউ। পিছফাললৈ এপাক আহিলোঁ, বা এছাতি বতাহে একেবাৰে মনটো উৰুৱাই নিছে। এয়াহে আচল বস্তু। আমাৰ গাঁৱৰ ঘৰ এখনত এইবিলাক বস্তু নাথাকিলে যেন ঘৰখন অসম্পূৰ্ণ তেনেকুৱা লাগে। এয়া ছাগলী গঁৰাল, কুকুৰা গঁৰাল, সৰু সৰুকৈ এনেকুৱা বস্তুবোৰ আৰু দেখা পালে এনেই মনটো ভাল লাগি যায়। আৰু হাঁহে, কুকুৰাই, ছাগলীয়েহে এটা পৰিয়াল নহয়নে বাৰু? আপোনালোকৰ ঘৰত আছেনে? আমাৰ ঘৰত পিছে কেইজনীমান কুকুৰাহে আছে। ছাগলী পুহিবলৈ মন যায়, কিন্তু ফুলবোৰ খাই দিয়ে বুলি ভয়ো লাগে নহয়। মিটিঙৰ মাজতে আমাৰ লাঞ্চ ব্ৰেকো হৈ গ'ল। তেখেতে ইমান গৰমতো লুচি ভাজিৰ আয়োজন কৰিলে। তাৰপিছতে খাই বৈ আমাৰ অটো আহি পালেহি। এয়া আমি আটাই উঠি ল'লোঁ আৰু ঘৰলৈ বুলি ৰাওনা হৈছোঁ। তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।